আজিৰ সাধুটো এখন জংঘলৰ এটা পৰুৱাৰ বিষয়ে। এসময়ত এখন জংঘলত এটা পৰুৱাই এজন ঋষিৰ লগত বাস কৰিছিল। ঋষিজন ইমান চতুৰ আৰু ঠগামী আছিল যে পৰুৱাটোক দিয়াই নিজৰ কাম কৰাবৰ বাবে পৰুৱাটোক প্ৰত্যেক দিনাই প্ৰলোভন দি ৰাখিছিল যে তোক এফাকি মন্ত্ৰ মাৰি অন্য জীৱ জন্তুৰ দৰে ওখ ডাঙৰ বনাই দিম, যাতে তোৰ লগত কোনেও অন্যায় কৰিব নোৱাৰে। প্ৰভু, ইমান দিন ধৰি মই আপোনাৰ লগতে আছো। আপুনিতো মোক প্ৰত্যেক দিনাই কয় যে তোক অন্য জীৱ জন্তুৰ দৰে ডাঙৰ দীঘল কৰি দিম, কিন্তু কতা আপুনি দেখোন মোক ডাঙৰ কৰাৰ নামেই নলয়। হেৰ মূৰ্খ পৰুৱা, তোৰ ইমান কিহৰ উৎপাত লাগিছে? তোক ডাঙৰ কৰিবলৈ যি ফাঁকি মন্ত্ৰ মাৰিব লাগিব সেই ফাঁকি মন্ত্ৰ মই এখন কিতাপত লিখি ৰাখিছিলো, কিন্তু কেইদিনমান ধৰি সেই কিতাপখন মই দেখাই পোৱা নাই। জানো পাহৰাতে কিতাপখন মই ক'ত ৰাখিলো। এতিয়া তই যা, মই খাবৰ বাবে কিবা ফল মূল বিচাৰি আনিলো। আহাৰ খোৱাৰ পিছত কিজানি মনতেই পৰি যায় কিতাপখন ক'ত সুমুৱাই থৈছো। ঠিক আছে প্ৰভু, মই জংঘলৰ ফালে যাওঁ। হওক দে, আজিলৈ কোনোমতে সাৰিলো। কিছু সময়ৰ পাছতেই পৰুৱাটোৱে ঋষিজনৰ বাবে এসোপামান ফল মূল গোটাই লৈ আহিলে আৰু ঋষিজনক ক'লে, প্ৰভু, এয়া আপুনি খাবৰ বাবে ফল মূল লৈ আহিছো, লওক আপুনি খাই লওক। এৰা, বৰ ভাল কাম কৰিছ। মইতো ভাবিয়ে আছিলো ই ইমান দেৰি ধৰি ক'ত আছেগৈ। বাৰু হ'ব দে, এতিয়া তই ভিতৰলৈ যা, মই খোৱা বোৱা কৰি লওঁ। অলপ সময়ৰ পাছত ঋষিজনৰ খোৱা বোৱা হোৱাত পৰুৱাটোৱে আকৌ ঋষিজনক সুধিলে, প্ৰভু, কিবা মনত পৰিছেনে? ক'তা মনত পৰাই নাই দেখোন। আৰু তইনো কিয় ইমান অধৈৰ্য হৈছ বাৰু? মনত পৰিলে মই তোক ডাঙৰ দীঘল বনাই দিম নহয়। যা, এতিয়া মই অলপ আৰাম কৰোঁগৈ। হ'ব দিয়ক প্ৰভু। সেই বুলি কৈয়েই মন মাৰি পৰুৱাটোৱে জংঘলৰ ফাললৈ গুচি গ'ল। তেনেদৰে অলপ দিন পাৰ হৈ যোৱাৰ পাছত এদিন এজন ব্যক্তিয়ে সেই ঋষিজনক লগ কৰিবলৈ আহিলে। প্ৰভু, মোক সহায় কৰক প্ৰভু। হ'ব, প্ৰথমতে শান্ত হোৱা। কোৱাচোন কি অসুবিধা হ'ল তোমাৰ? প্ৰভু, মোৰ ল'ৰাটো একেবাৰে দুৰ্বল হৈ পৰিছে। সি দেখাতো ক্ষীণ, যাৰ বাবে সি ভালদৰে খাই হ'ব পৰা নাই। আপুনি কিবা এটা কৰি মোৰ ল'ৰাটোক ঠিক কৰি দিয়ক প্ৰভু। হ'ব, শান্ত হোৱা। তুমি চিন্তা কৰিব নালাগে। আজি ৰাতিলৈ মই এবিধ ঔষধ বনাই থ'ম। অহাকালি পুৱাতে আহি তুমি ঔষধ ভাগ লৈ যাবাহি আৰু তোমাৰ ল'ৰাটোৰ গোটেই গাত ছটিয়াই দিবা। দেখিবা ল'ৰাটো লগে লগে সুস্থ হৈ গৈছে আৰু আগতকৈও শকত আপত হৈ গৈছে। যোৱা, এতিয়া তুমি ঘৰলৈ যোৱাগৈ। ঋষিয়ে সেই বুলি কোৱাত ব্যক্তিজন নিজৰ ঘৰৰ ফালে যাবলৈ ধৰিলে। ইফালে এই গোটেই কথাখিনি পৰুৱাই এজোপা গছৰ আঁৰত ৰখি মনে মনে শুনি আছিল। ঋষিজনৰ কথাখিনি শুনা পাই পৰুৱাটোৱে মনে মনে ভাবিব ধৰিলে, অ', প্ৰভুৱে মানে মোকহে ঠগি ঠগি কাম কৰাই থাকে। মই যদি মনে মনে সেই ঔষধ কিনি মোৰ গাত ঢালি লওঁ তেতিয়াতো ময়ো শকত আপত ওখ ডাঙৰ হৈ যাম। এইটোৱেই ভাল হ'ব। প্ৰভুৱেহে নিদিয়ে, মনে মনে কৰিলে কিডাল কৰিব। কথামতেই পাছদিনা ৰাতিপুৱা হোৱাত ঋষিজনে ঔষধবিধ বনাই থৈ গা ধুবৰ বাবে নদীলৈ বুলি ওলাই গ'ল। ইফালে পৰুৱাই লুকাই লুকাই এই সুযোগটোৰে অপেক্ষা কৰি আছিল। যেতিয়াই ঋষিজনক কোঠাটোৰ পৰা অলপ দূৰলৈ আঁতৰি যোৱা দেখা পালে, লৰালৰিকৈ পৰুৱাটোৱে কোঠাটোৰ ভিতৰলৈ গ'ল আৰু সেই ঔষধখিনি নিজৰ গাত ছটিয়াই ল'লে। পৰুৱাটোৱে ঔষধখিনি নিজৰ গাত ছটিয়াই লোৱাৰ লগে লগেই সেই সাধাৰণ পৰুৱাটো গৈ এটা ডাঙৰ প্ৰকাণ্ড পৰুৱালৈ পৰিণত হ'ল। পৰুৱাটোৱে নিজকে আকাৰত ইমান ডাঙৰ দেখা পাই অহংকাৰতে ক'ব নোৱাৰা হ'ল, বাহ, আজিৰ পৰা আৰু মোক কোনে পায়? এতিয়া চাওঁ কোনে মোক অশান্তি কৰিব আহে। যোনে যোনে মোক অশান্তি কৰিছিল এটা এটাকৈ সকলোকে হিচাপ ল'ম। প্ৰথমতে এই বদমাছ ঋষিটোকে হিচাপ লৈ লোৱা যাওক। ঠগি ঠগি সি মোক বহুতো কাম কৰোৱালে। সেই বুলি কৈয়েই পৰুৱাটোৱে নদীৰ ফালে ঋষিজনক বিচাৰি যাব ধৰিলে।